পঢ়া হৈ গ'ল ভাইকে বেজি এটা দিওঁ আৰু আজি ভাই পঢ়িছ বেকাৰ কাম ইয়ে কৰে আৰু এইটো আহিলে আৰু কামোৰ দিবলৈ তেৰি অ ভাই এয়া পঢ়ি আছো বে পঢ়িলে পৰীক্ষা নাই জানো মাথা চাথা বেয়া হৈ গৈছে বে পিছে তোৰ হ'ল নাই পঢ়ি পেলাই পঢ়া কথা শুনা শুনিয়ে লাজ লগা নাই ক'বলৈ তই মই পঢ়াৰ ৰেকৰ্ড আছে নেকি ইউ হাৰ্ট মি ব্ৰ বহুত দুখ দিছে আজি তুমি তই মই পঢ়া ক'বাৰ ৰেকৰ্ড আছে নেকি তই চাচোন আগৰ পৰা পঢ়া কিতাপ ওপৰত ধোঁৱা চাঙৰ এই কি কবে ভাই পৰহিলে পৰীক্ষা আকৌ আমাৰ ফাইনেল পৰীক্ষা 4th চেমৰ ফাইনেল পৰীক্ষা তই নিজে ভাব এইটো পৰীক্ষাত যদি নপঢ়ো কি হ'ব বাৰু মোৰতো ঘৰৰ পৰা উলিয়াই দিব বে 1st চেমত এটাত 2nd চেমত দুটাত 3rd চেমত তিনটাত 4th চেমত যদি 4টাত লাগি যায় মোৰতো কথা ইয়াৰ গ্ৰেজুৱেশ্যন কৰি যদি তোৰ বেকেই নালাগে কি ঘণ্টা গ্ৰেজুৱেশ্যন কৰিছ নেকি কথা শুনা তাৰ মোৰ ওচৰত চা এটা মস্ত প্লেন আছে চা ভাই স্কুটি আছে স্কুটি ডিগি DSLR আছে মোৰ ওচৰত DSLR আছে ভাল ড্ৰোন আছে ষ্টেণ্ড আছে বিন্দাছ ফটো তুলিম ইনষ্টা ফেচবুক জুই লগাই দিম নাই ভাই ঘৰত গালি পাৰিব নি গুচি গ'লে আকৌ কি কবে এই ঘৰখনৰ কাৰণে তই মোক ভাইটোক এৰি দিব বিচাৰিছ মনত আছে তই মই আমি দুটাই এটা জেঙিয়াত শ্বেয়াৰ কৰি দিছিলো কি আছিল জেঙিয়াটো নাম কি বাবা জাঙিয়া এইটো জাঙিয়া ইলাষ্টিক এতিয়াও ডাঙৰ আছে দেখাব লাগে নেকি নালাগে চোৱা হাই মোৰ কথা শুন বৈ স্কুটিত দুটা যাওঁ ড্ৰোন আছে DSLR আছে ফটোশ্বুট কৰিম বিন্দাছ ইনষ্টা FB চাখাৰ কৰি দিম জ্বলাই দিম হ'ব ভাই তোমাৰটোৱে হ'ব ব'লা তোমাৰ লগত মই ফটো মাৰিম তুমিয়ে মোৰ জিন্দগী ভাই আই লাভ ইউ ভাই ফটো তোলা কোপটো এতিয়া ভালকে ওলাব দেই আজি ৰিজাল্ট দিব নহয় 11টা বাজিলে চাওঁচোন ৰিজাল্টটো চাৰিটা বেগ যে কি হ'ব এতিয়া মই ভাইলৈকে ফোন এটা কৰোঁ তাৰপৰা কেনেকুৱা হ'ল ভাই ক ৰিজাল্ট কেনেকুৱা হ'ল বে তোৰ ৰিজাল্ট চালো ৰিজাল্ট ভাল ফাৰ্ষ্ট ডিভিজন হৈছে বেগ বাৰু এতিয়ালৈকে এটাতো নাই বাৰু I am the one, the way your son don't need a gun to get respect up on the street.